ৰাইজ কেতেকী ফুল ভালকৈ চাই মনত কৰকচোন। কেতেকী ফুল যাক মইতো আজিলৈকে দেখাই নাছিলোঁ, ইয়াৰ ফুলটো কি কেনেকৈ গমো নাপাওঁ। আপুনি ভালকৈ চাওক ৰাইজ, কেতেকী ফুল বোলে এইটো। ইয়াৰ বিষয়ত আজি আমি ভিডিঅ' বনাই আপোনাক দেখাই আছোঁ। এইটো কি কেনেকুৱা দাদা। আচ্ছা, এইটো কি গছ হয়? এইটো আপোনাৰ কেতেকী ফুল বুলি কয়। কেতেকী ফুল বুলি কয়। হয়, আপুনি নিজে ৰুইছে নে? হয়, মই নিজে ৰুইছোঁ। আচ্ছা, এইটো পুলি হিচাপত আনিল না আপুনি কেনেকা হিচাপত আনি হয়, আপুনি ইয়াত ৰুলে? প্ৰথম অৱস্থাটো আপোনাৰ পুলি হিচাপতে আনিছিলোঁ। আচ্ছা, পুলি আনি ধৰক এনেকুৱা সৰু পুলি যে আছে, এই সৰু পুলি, এই পুলি এটা আনি কেনে ৰুইছিলোঁ। ৰোৱাৰ আপোনাৰ অলপ সিটো চাইডে মই ৰুইছিলোঁ। ৰোৱাতে পিছত সেইটো চাইডত আপোনাৰ কিছু অসুবিধা হয় মোৰ। অসুবিধা হোৱা হেতুকে তাৰে পৰা এই পুলিটো উঠাই আনি কেনে ইয়াতে ৰুলো মই। এই জাগাটোতে ৰুলো। আচ্ছা, এই বস্তুবিলাক কাটিছে না নিজে এনেকা হৈছে নে কি? এইটোতো একদম মানে চাবলগীয়া দৃশ্য আছে। নহয়, এই বস্তুবিলাক আপোনাৰ কাটা নাই, সি নিজে হৈ থাকে। এতিয়া যেনেকা হৈছে এইটো যেনেকা হৈছে, ঠিক এনেকে ই নিজে হৈ থাকিব। যিমান ওখ হৈ যাব তেনেকুৱাকে ই নিজে দীঘল হৈ আহি থাকিব। দীঘল হৈ যাব। হয়, ক্ৰমান্বয়ে ই আহি লাহে 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 গৈ এই মাটিত সোমাবগৈ। মাটিত সোমাই গৈ তাতে সেই শিপা যাব, তাতে সেই মানে খামুচি ধৰি ৰাখিব। ইয়াক মানে জাগা অলপ মানে বহল লাগে। বহল লাগে তাৰমানে ই এই এনেকে যেনেকা খামচিব পৰা কৰি তাৰমানে চাৰে চাইডটো খামুচি ধৰিব পাৰিলে মানে সি এই নিজৰ গাৰ ভৰটো ৰাখিব পাৰে। সেইটোৰ কাৰণে ই মানে এই দীঘল দীঘল বহুত জাগা ইয়াক মানে খামচিবৰ কাৰণে জাগা লাগে। এনে আমি নাম শুনা পাইছিলো কেতেকী ফুল বুলি, কিন্তু দেখা নাছিলো, আজিয়ে দেখা পালো। আপোনাৰ ঘৰত ৰুইছে। এইটো ফুল ফুলিলে বোলে বহুত এটা চাৰিওপিনে বোলে এটা মানে এটা সুগন্ধ বোলে মাৰে। আৰু মই শুনা মতে এইটো গছ যেতিয়া মানে ফুল ফুলিব তেতিয়া বোলে ইয়াৰ গুৰিৰ তলত এটা সাপ আহি বহে বোলে। এতিয়া সাপ আহি বহা বুলি কোৱা কথাটো মই শুনা পাইছো। সিদিনাখন মোৰ লগৰ বন্ধু এজনেও ক'লে এই কথাটো। তেখেতেও আহি কেনে এই ফুলজোপা চাই গৈছে। চাই গৈ পিছত তেখেতে সেই গাঁৱত কিন্তু দেখা পাইছে এই বস্তুটো তেখেতৰ। তেওঁলোকৰ গাঁৱত এই কেতেকী ফুলটো তাৰমানে দেখা পাইছে। আৰু দেখা পাই আহি কিনে তেখেতে কৈছে যে হয়, এইজোপা ফুলত তাৰমানে যেতিয়া ফুলিলে ইয়াত সাপ বেছি আহে। ফুলটোৰ সাপ অহাৰ কাৰণ হ'ল যিটো ফুল হয় ইয়াৰ, এই ফুলটো বৰ সুগন্ধি ওলাই, বৰ ধুনীয়া আৰু বহুত দূৰলৈকে ইয়াৰ গোন্ধটো যায়। আৰু গোন্ধটো যোৱাৰ কাৰণে সেই গোন্ধত এই সাপ আহে। সাপ আহি ইয়াতে মানে থাকে। আৰু এটা সাপ যিটো সাপ আহি প্ৰথমে বহে, নেক্সট বোলে অন্য সাপ আহিবই বোলে সি নেদে। এইটোও শুনা পাইছো। অন্য সাপ আহিব নেদে মানে আপোনাৰ অন্য সাপ বিলাক হৈছে কি, ধৰক যিটো সাপ আহি বহে তেওঁৰ হয়তো অসুবিধা হয় কাৰণে মানে বাকী বিলাকক খেদি পঠাই দিয়ে, আহিব নিদিয়ে। সেইটো হ'ব পাৰে। বহুত ভাল গছ ৰুলে আপুনি। দেখি পাই বহুত ভাল লাগিল। এইটোতো জাগা বহুত লাগিব আপোনাক, হয়নে? হয়, জাগা লাগে। মানে মোৰ এনেকুৱা হৈছে এতিয়া এই যে মোৰ মন্দিৰ আছে, এই মন্দিৰৰ কিনাৰতে ৰুইছো যদিও অৱশ্যে এইটো আগতে ৰোৱা মোৰ। ইয়াৰ পিছতহে মই মন্দিৰটো বনাইছো। কিন্তু এতিয়া মন্দিৰটো এনেকুৱা হৈছে, ইয়াৰ কাৰণে মোৰ মন্দিৰটোকে ভাঙি পেলাই এতিয়া এই যে থানি গৈছে, সেইদিনাখন কাটি পেলাইছো। আপোনাৰ এই থানি এই দি সোমাই গৈছিলে, এনেকা তলৰ যিটো কামি আছে যে, এই দি সোমাই গৈ মাটিত সোমাইছিলে গৈ। তাৰমানে এইটো ভাঙি পেলাইছিলে। এই এনেকুৱা জ্বৰ ইয়াৰ। আৰু কাটি দিয়াৰ পিছত এই দুটাই কাটিছো মই, এইটো আৰু এইটো। কাটি দিয়াৰ পিছত যেনেকে টুপ 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 কৰি পানী পৰে, যেনিবা তেখেতৰ ইয়াৰ যেনিবা গাৰ তেজটোহে পৰিছে, এনেকুৱা নিচিনা লাগে। মানে বৰ দুখো লাগিছে মোৰ, দুখ লাগে। হয়, বস্তুটো দেখাতো ভাল লাগে আৰু ডাঙৰ হ'ব এতিয়া, হয়নে? এইবিলাকো ডাঙৰ হ'ব। এইবিলাকো ডাঙৰ হ'ব, জাগা বহুত লাগিব। এইবিলাকে আপোনাৰ গৈ এটা সময়ত ইহঁতে সেই মাটিত সোমাবগৈ। বহুত ভাল গছ ৰুইছে, ভাল লাগিল। গতিকে ঠিকে আছে, ৰাখকচোন, আমিও চাওঁ। নিশ্চয়, মই ভাবিছো ইয়াৰ ময়ো অৱশ্যে ঠিক তেনেকে ফুলটো দেখা নাই, শুনিছোহে। ময়ো ভাবিছো কি ৰাখি দিম গছজোপা। হয়তো ফুলটো ইয়াৰ কেনেকুৱানো ফুল হয় আৰু কেনেকুৱা গোন্ধ হয়, এবাৰ মান দেখা পালে
তেতিয়া এটা বিশ্বাস থাকে হয়তো আপোনালোকে যদি থাকে বা ইয়াৰ ফুলৰ সময়লৈকে সকলোৱে যদি আমি বাচি থাকো তেতিয়া বা কোনোবা জেনেৰেশ্যন ইয়াৰ পিছৰ জেনেৰেশ্যনতে দেখা পাব। আমি দেখা নাপালো, আমি থাকাতে দেখা পালো বাৰু ভালে কথা। আমি আজি যদিও বা ইয়াৰ বিষয়ে আলোচনা কৰিছো, তথাপিতো ধৰক এই ফুলটো যদি এটা সময়ত আমি দেখা পাওঁ বা ইয়াৰ গোন্ধটোনো কেনেকুৱা সেইটো যদি আমি নিজে গোন্ধটো এবাৰ পাওঁ তেতিয়া ক'ব পাৰিম হয় দে বোলে হয়, মানে মানুহে কোৱা নহয় নিজ চকুৰে দেখিছো বা নিজে নাকেৰে আমি গোন্ধটো পাইছো, সেইটো আমি ক'ব পাৰিম। হ'ব দাদা, আহোঁ এতিয়া আমি এই বেলৰতলী শিৱ মন্দিৰত যাম। ঠিক আছে, ঠিক আছে। শিৱ মন্দিৰে হয়। আমি তাত কিছুমান মহিলাবিলাকে বোলে নাম চাম গায়, গতিকে তাত গৈ অলপ চাই আহোঁ। ঠিক আছে দাদা, ঠিক আছে, ভাল লাগিল। ধন্যবাদ লগ পাম। ধন্যবাদ। হেল্ল' গণেশ, এইটোৱে বেলৰতলী পালো। হা, এতিয়া চাওঁ মন্দিৰ বা কেনেকে বনাইছে, কি কৰিছে। বেলজোপাটো বহুত আছে ইয়াত, চাবলগীয়া দৃশ্য। হা, এই পাহাৰৰ মাজত ইমান ওখ এটা মন্দিৰ বনাইছে ইয়াৰে গাঁওবাসীয়ে। এইটো মন্দিৰত ইমান হেৰিটো হোৱা নাই, কিজানি আমাৰ চবে নাজানে নেকি, কিয় বা মন্দিৰটো আজি বহুত পুৰণি যেন লাগে এই ঠাইডোখৰ চাওঁতেতো। হা, এই বেলজোপাবিলাক চোৱাচোন ইমান ধুনীয়াকৈ আছে বেলজোপাবিলাক। বেলো লাগি আছে। এইটো বাইদেউ অলপ এফালে আহকচোন, আপোনাক দুটা কথা সুধো। এই মন্দিৰ যে বনালে আপোনালোকে বনাইছে নে চৰকাৰৰ কিবা সহযোগ পাইছে? আপোনালোকে বনাইছে আৰু চৰকাৰৰ ফালৰ কোনো সুযোগ পোৱা নাই। আচ্ছা, সেইটো অতি দুৰ্গম হ'ল বুলি এনেকা কৰিল না কিয় বা আপোনালোকে এনে জনোৱা নাই কিজানি চৰকাৰক? একো আচ্ছা এইটো কথা হোৱাই নাই, তেতিয়া তেওঁক দেখি একো লাভ নাই। যাতে চৰকাৰে নাজানে যদি ইয়াতে আপোনালোকৰ মহিলাবিলাকে কষ্ট কৰি নাম চাম গাই পেলাই ইমান ডাঙৰ এটা মন্দিৰ কৰি তুলিছে, এইটোৱে ভাল। আৰু ঠাইডোখৰো বহুত আছে ইয়াতে, যাতে ডাঙৰ মন্দিৰ বনাম বুলি ক'লেওতো পাৰি, হয়নে? বহুত কাম বাকী আছে, বহুত কাম। আমিতো এই তলৰ পৰা শুনা পালো দেই বেলৰতলী আছে বুলি, আৰু আগতেও শুনা পাইছিলো মানুহৰ মুখত। হয়, তথাপি মানে চব কথা আজি বিৱৰণটো ল'ম বুলিহে আমি আহিলো, যে আপুনি যাতে পুৰণা মানুহ, আপুনি এইটো মন্দিৰ হোৱাৰ আগৰ পৰা এইখিনি কথা জানে। বেলৰতলী বুলি ক'লে কি প্ৰমাণ আছে আপোনাৰ ইয়াত? কিবা প্ৰমাণ পাইছেনে আজিলৈকে? আচ্ছা, আকৌ প্ৰমাণ পালে। প্ৰথমে আপোনাৰ ভাল হৈ আহিল, এইটো প্ৰমাণ পালে, পিছত এৰাৰ কাৰণে কিবা বিঘিনি হ'ল, সেইটো আপুনি এটা প্ৰমাণে পালে। এতিয়া আকৌ আৰম্ভ কৰিছে। ঠিক আছে, ভগৱানে আপোনাক চাব, ভাল কথা। অলপ মন্দিৰটো দেখুৱাব পাৰিবনে আমাক? ব'লক আমাৰ চাবৰ কাৰণে ইচ্ছা, ব'লক অলপ দেখুৱাই দিয়ক। জয় শিৱ বাবা। আহা, তোমালোকেও আহা, চবে চাই লোৱা। এতিয়া মানে নাম আবেলি হয় নে পুৱা হয় আপোনাৰ মন্দিৰত? নিজৰ সুবিধা মতে মুঠতে দিয়ে আৰু মুঠতে দিয়ে আৰু এয়া আমাৰ শিৱ বাবা। আচ্ছা, বহুত ভাল কথা। যি যেনেকুৱা পাৰে তেনেকৈ দি দিয়ে আৰু হয়নে? তথাপি যে নিজে যে এইখিনি নাম গাই পেলাই এইখিনি পইচা জমা কৰিছে, আপোনালোকে এইখিনি ডাঙৰ মন্দিৰ বনালে, তাৰ কাৰণে আপোনালোকক মই ধন্যবাদ দিলোঁ। বহুত ভাল কথা। শিৱ বাবাৰো এটা তেওঁ মানে হেৰি কৰিব লাগিব, আমাৰো এটা হেৰি হ'ব লাগিব, তেতিয়া বস্তুটো হৈ যায়। যেতিয়া এনেকৈ হ'ল, অকল ধৰক আপোনালোকৰ ঘৰ ভাঙা চিঙা হ'লেও বাবাৰ মন্দিৰ দিয়ক, ভাল কৰি থৈছে আপোনালোকে, এইটো ভাল কথা বাইদেউ। আমি যাতে আকৌ পিছত আহিম এইটো মন্দিৰত।
আপুনি আপোনালোকে চেষ্টা কৰি থাকক, যদি কোনো ফালৰ পৰা সুযোগ এটা পাই যায়, কিবা হৈ যায়, তেতিয়া আৰু হ'বই ভালদৰে, হয়নে? এনে মনত চিন্তা নল'ব আপোনালোকে, চব তেওঁৰে কৃপা হয়। কালি তেওঁ ইচ্ছা কৰিলে বহুত ডাঙৰ হ'ব, তেওঁ যদি ইচ্ছা নকৰে আমাৰ তেওঁৰ ওপৰতে নিৰ্ভৰ। হয় বাবা একবার আপোনালোকক নিশ্চয় চাব, আপোনালোকে ঘৰ দুৱাৰ মন্দিৰ ভাল কৰিব তেওঁ। আমিনো আমাৰনো কি আৰু উপায়টো নাই, চব তেওঁৰে কৃপা, হয়নে? ঠিক আছে বাইদেউ, আহোঁ আজি এইখিনিতে কৈ পেলাই সামৰিলোঁ। আকৌ কেতিয়াবা আমি আহি যাম আপোনালোকৰ মন্দিৰত। আজি এইখিনি কথা আপুনি জনালে, ধন্যবাদ দিলোঁ। এইটো বেলৰ তলি বুলি কয় ন মন্দিৰৰ নাম? ফেব্ৰুৱাৰী মাহত শিৱৰাত্ৰি। এইও বাবাৰ শক্তি হয়। ঠিক আছে, বাবাক নমস্কাৰ কৰি আচ্ছা আহোঁ। ইয়াৰে বেলত তল শিৱধাম মন্দিৰটো মানে বেলে বেল গোটেই হয়নে? এই একডাল বেল চাচোন, কি প্ৰকাণ্ড বেল, এই একডাল বেল, এইবিলাক বেল চব গোটেই বেলেগ গছ, চাই ল। সেইকাৰণে এই মন্দিৰৰ নাম বেলতল শিৱধাম পৰিছে। কি প্ৰকাণ্ড প্ৰকাণ্ড বেল, বেলেই বেল।